সুপ্ৰভাত সকলো ৰাইজলৈ সুপ্ৰভাত। এয়া ৰাতিপুৱাৰ আলু পিটিকা লাগিব যে আমাক ভাতৰ লগত। ঘৰত জলকীয়া নাই, বজাৰৰ পৰা আনিব পাহৰিলে, সেইকাৰণে ঘৰৰ জলকীয়াবোৰ ছিঙি আছোঁ। এয়া জিও কালিত কৰি অলপ গাটো ভাল পাইছে। তোমাৰ ভাল পাইছেনে গাটো আজি? হয়নে? ভাল হৈছেনে তোমাৰ? হৈছেনে? চাই দেচোন এইফালে, চাই পেলাই কোৱা অঁ ভাল হৈছে বুলি কোৱা। ৰাতিপুৱা ভাতৰ যোগাৰ কৰি আছো এতিয়া। বাৰিষাৰ জলকীয়াডাল বহুত লাগিলে, এতিয়া খৰালি পৰে, গছডাল শুকাই গৈছে। গছডাল আমাৰ ঘৰৰ ছাগলীয়ে খাই শেষে কৰি দিছিলে, কিন্তু মাৰ বহুত যত্নৰ ফলত গছডাল ৰ'ল। এয়া জলকীয়া, আমি ইয়াৰে জলকীয়াৰ আচাৰো বনাইছোঁ। বহুতে লাগে, তাৰমানে বহুতে লাগে, একদম গছডাল পূৰা ভৰি লাগে। এতিয়া গছত জলকীয়াও কমি দিছে, তথাপিতো আমাৰ ঘৰটো পৰিয়ালৰ মানুহকেইটা চলিবৰ কাৰণে হৈ যায়, যথেষ্ট হৈ যায়। এইবোৰ ব'লা ভিতৰ, ব'লা এতিয়া, ব'লা ভিতৰ, এতিয়া ভাতৰ ৰেডি কৰোঁ। ব'লা দেউতাৰ চাকি দিয়া হৈ যাব এতিয়া, জল্দি ব'লা। মোৰ ভাত ৰেডি নহওঁতে এখেতৰ চাকি দিয়া হ'লেই এতিয়া মোৰ আৰু বেছি দৌৰা-দৌৰি লাগিছে। আৰু আহি গ'লোঁ পাকঘৰলৈ। দৌৰা-দৌৰিকৈ এই শাকখিনি সিজিছেই। কালি যে দেখাইছিলোঁ যেনেকৈ সিজোৱা শাক বইল কৰি খাই বুলি যে কৈছিলে, সেই সেনেকৈ বইল কৰি ল'লোঁ। হৈ গৈছে, শাকখিনি ৰেডি হৈ গৈছে, সিজি গৈছে। এতিয়া সোনকালে কণী এটা ভাজি লওঁ। ৰাতিপুৱা আলু পিটিকা, বইল কণী এটা ভাজা, আৰু ইফালে বইল শাক, এখেতৰ তাৰমানে এইটো ডেইলি ৰুটিন আৰু এয়া ভাতৰ কাঁহী ৰেডি। সদায় এনেকৈ বইল চব্জি, বইল স্কচ, বইল মূলা, ৰঙালাও, গাজৰ যি থাকে সেইবোৰ সকলোবোৰ মই দি দিওঁ। গোটেইখিনি আছে ৰেডি হয়। আলুখিনি পিটিকি লোৱা দেই, চব ৰেডি, চব দিয়া আছে, খালি পিটিকি ল'লে হ'ল। থেংক ইউ। এনেকৈ ৰাতিপুৱাৰখিনি খোৱা বোৱা শেষ কৰি, ৰাতিপুৱাৰ কাম কাজবোৰ শেষ কৰি ল'লোঁ। এতিয়া দুপৰীয়াৰ সাজলৈ আহিলোঁ। দুপৰীয়াৰ সাজো ৰান্ধিবলৈ হ'ল। শেৱালি ফুল মায়ে যে শুকুৱাই থৈছিলে, শেৱালি ফুল আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে। আমাৰ আগতে মায়ে কেনেকৈ এইবিলাক বুটলি শুকুৱাই থৈছিলে। এতিয়া দুপৰীয়া হেনো শেৱালি ফুল আৰু মাছৰ মাথাইদি মোক বনাবলৈ কৈ গৈছে। এতিয়া বাকী ভাতখিনি বনোৱাৰ আগতে শেৱালি ফুলখিনি আগতে অলপমান সময় গৰম পানীত তিয়াই থ'ব লাগিব, যিহেতু এইখিনি উলিয়াই ল'লোঁ। এইখিনি এতিয়া অলপমান মই গৰম পানীত তিয়াই থৈ দিম। যেতিয়ালৈকে এইখিনি অলপমান কোমলি ল'ব, তাৰপাছত তেতিয়ালৈকে মই মোৰ বাকী কামখিনি কৰি লওঁ, আৰু বাকী ভাত দালিখিনি যি বনাব আছে সেইবোৰো বনাই ৰেডি কৰি লওঁ। অৱশেষত সকলোবোৰ ৰন্ধা বঢ়াবোৰ শেষ কৰিলোঁ, কামবোৰো শেষ হ'ল মোৰ। লাষ্টত একেবাৰে মাছৰ মাথা ফুলখিনি দি বনালোঁ। এতিয়া মোৰ সকলোখিনি বনোৱা হৈ গ'ল। আজি ভাবিছোঁ একেবাৰে ভাতখিনি বাঢ়ি লৈ ডাইনিঙত বহাইহে মই সুধিম আৰু কেনেকুৱা হৈছে, যিহেতু এইখিনি এখেতৰ পচন্দৰ। সেইকাৰণে আহক, এতিয়া মই একেবাৰে ভাত বাঢ়িহে এখেতক মাতিম আৰু। আজি একেবাৰে বাঢ়ি পেলাই মাতি থকা নাই, আজি একেবাৰে বহাই লৈ পেলাই ৰিভিউ ল'বৰ কাৰণে কেনেকুৱা হৈছে, কি হৈছে। বঢ়িয়া হৈছে, কাৰণ শেৱালি ফুলৰ বতৰত শেৱালি ফুলবিলাক গোটেই মায়ে তুলি ধুই শুকাই থৈ দিয়ে। আৰু যেতিয়া ছিজনটো শেষ হ'ব আৰু শেৱালি ফুলেৰে মাছৰ মাথা বনাব, আৰু মাছৰ মাথা কি বঢ়িয়া টেষ্ট হয়। আৰু মই বেছি ভাল পাওঁ আপোনাৰ শুকান শেৱালি ফুলেৰে মাছৰ মাথা ভাল পাওঁ, আৰু আজি বঢ়িয়া টেষ্ট হৈছে। আজি বেলেগ আঞ্জা নালাগে, মোৰ মাছ মাংসৰ প্ৰয়োজন নাই। আজি এনেকুৱা শেৱালি ফুলৰ মাথাৰে বনোৱা যদি থাকে নহয়, মাছ মাংসৰ প্ৰয়োজন নাই। ভাল হৈছে, বঢ়িয়া হৈছে। আৰু চিলি ফিছটো বনাইছিলোঁ দেই। চিলি ফিছটো বঢ়িয়া হৈছে। চিলি ফিছৰ কথা জানে ক'ব। বঢ়িয়া হৈছে একদম। বঢ়িয়া হৈছেনে? এইবিলাকে চিলি চিকেন, চিলি ফিছ কিবা এবিধ হ'লে হৈ যায় আৰু। পানী লাগিব। তুমি খাইছানে মা? কেনেকুৱা হৈছে কোৱাচোন। বঢ়িয়া। তুমি এইটো খাই বঢ়িয়া পাইছা? জ্বৰ বুলি 2-3 দিন একো খোৱা নাই তাই। আজি নিজে খাব বহিছে, নিজে খাব বোলে। তাই কৈছে কলপাতত খাম, কিন্তু কলপাত নহয় বাৰু, এইটো আমাৰ পাততে ভাত দিছো। পাতৰে দিছো, তাই কলপাতত খাম বুলি কৈছিলে।
ঠিক আছে দিয়া। তুমি এতিয়া বহা খাব দিয়া ঠিক আছে দিয়া ভাল হৈছে, বঢ়িয়া তেনেহ'লে হৈছে। আজি আমাৰ ভিডিঅ'টো আৰু বন্ধ কৰোঁ আৰু যোনে যোনে শেৱালি ফুলেৰে মাছৰ মাথা খাই পাইছে আৰু আৰি মাছৰ মাথাটো বেছি টেষ্ট হয় আৰি মাছৰ মাথাৰে যদি খাই নহয় বেছি টেষ্ট হয় আৰু যোনে যোনে খাই পাইছে গম পাব আৰু যোনে যোনে খোৱা নাই খাই চাবচোন বঢ়িয়া হৈছে একদম বঢ়িয়া তেনেহ'লে আমাৰ আজি ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ আৰু কৰা সমাপ্ত কৰা আৰু খাব বহা তুমিও